টকা পইচা থাকিলে বুলিয়ে যে সব মানুহকে হেল্প কৰিব পাৰিব হেনেকুৱা ধৰণৰ কোনো কথা নহয় একচুয়ালি পশ্চিমীয়া সংস্কৃতিবিলাক আচলতে আমি বেছিকে আকোৱালি ল'বলৈ বাধ্য হৈছো কিয় বাৰু ভিডিঅ'টো চালে গম পাব 1 2 3 ও টেষ্টি বহুত টেষ্টি মা বৰফখিনি উলিয়াই খাই দিওঁ বৰফ নাখাবা আমি কৰিছোঁ কম্পিটিশ্যন কিহৰ কম্পিটিশ্যন কৰিছোঁ বেবী আৰু চৰবতৰ চেলেঞ্জ কৰি আজি এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ বহুত দিন মানে ডেইলি ব্লগ বুলি এনেকুৱা কিবা একো বহুত দিন কৰা নাই সেইকাৰণে ভাবিছোঁ আজি ব্লগটো এই ইভিনিং টাইম মানে এতিয়া সন্ধিয়া বৈষ্ণৱ স্কুলৰ পৰা আহি শুলে অকণমান হোৱাৰ পাছত এতিয়া উঠি আহিছে বোলো এতিয়া এইটো সময়তে ষ্টাৰ্ট কৰি দিওঁ নে কি বৈষ্ণৱৰ স্বাস্থ্যটো কেনেকুৱা যেন লাগিছে কওক তুমি গা ভাল নাছিলে নহয় তুমি ভাল পাইছা নাই ভাল পাইছা নাই তুমি ভাল পাইছা মানে কি হ'ল মানে কথাটো এইটো কাৰণে স্বাস্থ্যটো কথা যে কৈছোঁ ব্লগটোৰ প্ৰথমতে মানে আপোনালোকলৈ এটা মানে হেৰি অনুৰোধ কৰিব বিচাৰিছোঁ সৰু ল'ৰা ছোৱালীবিলাকৰ মানে কি হৈছে আগতে কি হৈছিলে জানেনে মানুহবিলাকৰ মানে কি বহুত একদম ফ্ৰেছ খাদ্য পায় কোনো ধৰণৰ কেমিকেল নাথাকে খাদ্যত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা শাক পাচলি খাবলৈ পায় কিন্তু আজিকালি মানে এই ভেজাল বস্তুবিলাক খাই যে কোনটো সময়ত মানে ল'ৰা ছোৱালী কি কমি হৈ যায় শৰীৰত একো গম নাপায় গতিকে কাৰোবাৰ যদি সাংঘাতিক ধৰণে ঘপককৈ মানে সৰু ল'ৰা ছোৱালী মানে ৱেইটটো লছ হৈ গৈছে বহুত বেছি কমি গৈছে এইটো অকল মানে মাইলষ্টনটো চেঞ্জ হোৱাৰ কাৰণে মানে বয়স বাঢ়ি যোৱাৰ কাৰণে মানে অকণমান ডাঙৰ হ'বলৈ বিচাৰিছে সেইটো কাৰণেই ক্ষীণ হৈছে এইটো বুলি নহয় মানে বহুত কিছুমান প্ৰব্লেমো হ'ব পাৰে কিছুমান কমিয়া থাকিবও পাৰে শৰীৰত গতিকে সেইখিনিৰ কাৰণে মানে ভাল চাইল্ড স্পেচিয়েলিষ্টক দেখুৱাটো বহুত বেছি প্ৰয়োজন যিটো বৈষ্ণৱৰ কাৰণে মানে আমি খুব ভাল সিদ্ধান্ত ল'লোঁ বুলি ক'ব লাগিব কাৰণ আপোনালোকে গম পাইছে অলপ দিনৰ আগতে মানে বৈষ্ণৱৰ জ্বৰ হৈছিলে তাৰপিছত জ্বৰ হোৱাৰ পাছত বহুত দুৰ্বল হৈ গৈছিলে এণ্টিবায়'টিক খাই আমি ভাবিছিলোঁ এণ্টিবায়'টিক খাই দুৰ্বল হৈ গ'ল তাৰপিছতে আৰু অলপ দিনৰ পৰা মানে ইয়াৰ ৱেইটটো অকণমান কমি গৈছিলে তাৰপিছতে সেইটো কাৰণে আমি দেখুৱাটো প্ৰয়োজন বুলি ভাবিলোঁ এনেও তাৰ ভাল হৈ গ'লহেঁতেন কিন্তু জ্বৰটো এনেকুৱা নহয় ইমান ডাঙৰ চিৰিয়াছ একো হোৱা নাছিলে যে ডাঙৰ কিবা ডক্টৰক দেখুৱাম কিন্তু গ্ৰয়িং পেইনটো হৈছিলে ভৰিৰ যিটো আঁঠু বিষটো সেইটোও প্ৰব্লেম হৈছিলে গতিকে সেইটোও ভাল হৈ গ'ল ডক্টৰক দেখুৱাৰ পাছত আৰু কোৰ্চ দিছিলে মানে 2 মাহৰ কাৰণে এতিয়া চলি আছে কণ্টিনিউ কিন্তু মানে যেতিয়াৰ পৰা দৰৱখিনি খাইছে ন আগতে আমি ভাবিছিলোঁ কি ই যি টি বস্তু খাই থাকে মানে সেইকাৰণে মানে খাবলৈ মন নকৰে নেকি বা সৰু ল'ৰা ছোৱালীয়ে এনেকৈ খাই নেকি এনেকৈ বুলি ভাবিছিলোঁ কিন্তু দৰৱখিনি খোৱাৰ পাছতে আচানকছে মানে ইয়াৰ এনেকুৱা ভোক লাগিবলৈ লৈছে মই মানে সঁচাকৈ ভাল লাগিছে মানে সঁচাকৈ কৈছোঁ যি ভোক লাগিছে তাৰ ফলটো আপোনালোকে ইয়াৰ স্বাস্থ্যটোতো অকণমান স্বাস্থ্যটোতো হয়তো আপোনালোকে দেখিবলৈ পাব গতিকে ইগন'ৰ কৰিব নালাগে সৰু সমস্যাবিলাক সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হওক লাগিলে ডাঙৰকে হওক মানে কিবা যদি অকণমান সমস্যা হয় দেখাব লাগে বুলি মই ভাবোঁ আৰু আপোনালোকক কৈ দিছোঁ বৈষ্ণৱ হা মই দি বনাইছোঁ আৰু এটা কথা আছে এই চৰ্বত যে আপোনালোকে কোনোবা এদিনা আমাৰ বৈষ্ণৱক চৰ্বত খোৱা দেখিছেনে বাৰু কেতিয়াও নাখায় নেমুৰ চৰ্বত কেতিয়াও নাখায় নেমুৰ চৰ্বতো খাই বৈষ্ণৱ বুদ্ধ হৈ গৈছে হয়নে আৰু বাহিৰা বস্তু কেতিয়াও নাখাওঁতো ভুলকৈ গৈছে দেই কেতিয়াবা খায় কিন্তু বেছিকৈ নাখাওঁ খাই লওঁ আমি আৰু খোৱাৰ পাছত আমি ভাবিছোঁ আজি হেৰিলৈ যাম ক'ত যাম লগৰ এটা বাৰ্থডে আছে আজি অকণমান যাম আপোনালোককো দেখাম বুলি ভাবিছোঁ কেমেৰাটো লৈ যাম মানে কেমেৰা মানে মোবাইল লগাহে কৈছোঁ কেমেৰাটো বহুত দিন কেমেৰা চুবলৈ লোৱাই নাই গতিকে লৈ যাম কেমেৰাটো অ'কে তেনেহ'লে আমি দুখ কৈ গৈছে চ' আমাৰ বৈষ্ণৱ ওলাই গ'ল এতিয়া ৰেডি মই ওলাই গ'লোঁ এতিয়া যাওঁ আমি বৈষ্ণৱৰ লাইটটো বাৰ কেলৈ বন্ধ কৰি দিছা বৈষ্ণৱৰ লগৰ বাৰ্থডে খাবলৈ যাওঁ এতিয়া বৈষ্ণৱ নামা আমাৰ জানমণি গ'লে আৰু এটা কথা আপোনালোকে কোৱাই নাই নহয় আমাৰ ভণ্টি ঘৰলৈ গ'ল এতিয়াৰ পৰা আমাৰ ভিডিঅ'ত অকল জানমণিক দেখিব ভণ্টিক নেদেখে ভণ্টি মানে সেই বিজনেছৰ ৰিলেটেড কিছুমান কামৰ কাৰণে মানে ইয়াত অকণমান অসুবিধা হৈছিলে তাৰপিছত গ'ল ঘৰলৈ তাই ইয়াত লাইট দিব নালাগে দেখাই দিয়া ঘৰটো দেখাই দিয়া এইফালে দেখাই দিয়া আমাক কি জ্বলাই আয়ো তাক আজিকালি লাইট জ্বলাব নালাগে ইয়াত বেন টেন ওলাই ভালকৈ দেখাই দিয়া আৰু ডাইৰেক্ট পালোহি আমি বাৰ্থডে বয়ৰ ঘৰ আজি আচলতে চায়ানৰ বাৰ্থডে চায়ান
टुप्पी कहाँ है सायन के टॉपिक है আজি বাৰ্থডে দিনে আসলতে সায়নৰ গাটো বেয়াও हैप्पी बर्थडे गाना गाओ ना হেপী বাৰ্থডে গানা গানা পৰি গাবি একদমেই সঁচা কথা যে আমি যেতিয়া সৰু হৈ আছিলোঁ কেক কাটিং এনেকুৱা ধৰণৰ কিবা কিবি একো হোৱা নাছিলে বাৰ্থডে পাতিলেও পাতে নাপাতিলেও নাই একো নিয়ম নাছিলে কিন্তু মানে আজিকালি এইটো চলি আহিছে যেতিয়া সিহঁতৰ হেপিনেছটো ইম্পৰ্টেণ্ট হয় নহয়নে সেইকাৰণে আচলতে প্ৰতিজন পেৰেণ্টছে কৰিবলগীয়া হয় উপায়ো নাই Happy birthday to you. Happy birthday to you. Happy birthday dear. Katil. বসনা খাব পাৰিছানে আমাৰ মায়ে এটা কথা প্ৰায় কয় ল'ৰা ছোৱালীক যে ভালকৈ খোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ হ'লে বোলে লগত খুৱাবলৈ চেষ্টা কৰিব লাগে আৰু এয়া তাৰে অকণমান চেষ্টা গুড মৰ্ণিং কালি বাৰ্থডেৰ পৰা আহি মেলি ভিডিঅ'টো তেনেকৈ সামৰি দিলোঁ বৈষ্ণৱো শুই থাকিলে আৰু এতিয়া দিছে বৰষুণ আৰু বৰষুণ মানে লেটি পেটি বৰষুণ নহয় একদম বতাহে চতাহে এইবোৰ গোটেই পানী পেলাই আমাৰ গোটেই বাৰাণ্ডা দেখিছেনে অৱস্থা নাই সেইকাৰণে বৈষ্ণৱক স্কুল নপঠাওঁ আজি আৰু আচলতে হেৰি হয় আগৰ কেইদিন হ'ল মানে হেৰিয়াৰ পৰা কি বুলি কয় ৰ'দৰ পৰা আগৰ কেইদিন এদিন দুদিন মানে নপঠাওকৈ পঠিওৱা হৈছে ৰ'দৰ পৰা ইমান ৰ'দ আজি ঘপককৈ দিলে বৰষুণো দিছে একদম মোৰ চুলিখিনি গম পাইছে চাগে বেলেগ মানে বতাহে চতাহে আহিছে ভালো লাগিছে কিন্তু বৰষুণৰ বতৰ মোৰ এনেও বৰষুণ বহুত ফেভৰেট হয় বৰষুণৰ বতৰ মই বেয়া নাপাওঁ কিন্তু একেৰাহে জাগল কৰি থাকিলে বেয়া লাগে আৰু মাই গড ইমান ঠাণ্ডা আমাৰ বৈষ্ণৱে কি কৰিছে পটককৈ চাওঁগৈ বৈষ্ণৱ আজিকালি একেৰাহে জানমণি লগত আমাৰ ভণ্টি ঘৰলৈ যোৱাৰ পৰা মানে অকল জানমণি আমাৰ বৈষ্ণৱ হৈ আছে কি চাইছিলে বহুত চাইছা ভয় লাগিছে একেও বহুত বৰষুণ এইফালৰ পৰা দেখিব পায় কি খীৰ খোৱা নাই জানমণি খালে নে খালে এয়া বৰষুণ কেনেকুৱা দি আছে চাওক কি ধুনীয়া লাগিছে গোটেই আমাৰ গ্লাছ পূৰা তিতি গ'ল বহুত ডাঙৰকৈ বৰষুণ আহিলে দেই বৈষ্ণৱ স্কুল যোৱাহেঁতেন ভয়ত কঁপি থাকিলেহেঁতেন ন অঁ আমাৰ ইয়াত আকৌ আজি স্কুল যাব লাগে ৰেইনকোটৰ কাৰণে কিছুমান বস্তু যে যিটো ভাল বুলি ভাবি পিনে লোৱা হয় সেইটো আমি ৰিভিউ দিওঁ হয় নাই আৰু সেই বস্তুটো যেতিয়া অকণমান বেয়া নিচিনা লগা হয় বেয়া হৈ যায় মানে বেয়া ফল পোৱা হয় অলপ দিনৰ পিছত তেতিয়াহ'লে সেইটো জনোৱাটো আমাৰ দায়িত্ব বুলি মই ভাবোঁ সেইকাৰণে এটা বস্তু দেখাবলৈ লৈছোঁ যিটো লৈ একদম পস্তাইছোঁ এতিয়া অকণমানি বস্তু কিন্তু চবেই কয় ভাল বুলি এনেকুৱা ধৰণৰ বটল আনিছিলোঁ অলপ দিনৰ আগতে মই দেখাইছিলোঁ এনেই কিন্তু এনেকুৱা আনবক্সিং বা এনেকুৱা ধৰণৰ মই ভিডিঅ' নাই দিয়া আছিল হৈ গ'ল আনবক্সিঙৰ মই ভিডিঅ' দিয়া নাছিলোঁ কিন্তু মানে এনেই দেখাইছিলোঁ এনেকুৱা ধৰণৰ চিচাৰ বটলত এনেকৈ ভাল হয় বুলি কিন্তু তলৰ ডোখৰবোৰো ঠিকেই আছে এতিয়াও এই বটলটোৰ এই দুটা বটলৰ তলৰ ডোখৰ ঠিকেই আছে কিন্তু ওপৰ ডোখৰ দি মানে মই ভালকৈ ধুই দিলোঁ গৰম বন্ধত যে ঘৰলৈ গৈছিলোঁ তাৰপিছত মানে মই নিজে মন কৰিলোঁ মুখখন খুলি দিয়াৰ লগে লগে মানে এই ভিতৰৰ যিটো বস্তু যে এইটো বস্তু মানে কিবা একদম আঠা টাইপৰ হৈ যায় এইটো বস্তু যে আঠা টাইপৰ হৈ যায় আৰু মানে প্লাষ্টিক গোন্ধাবলৈ লয় সেইকাৰণে মানে মই পূৰা ধুই মেলি চাফা কৰি দিলোঁ যদি নুগোন্ধাই বোলো তেনেকৈ ভাল হ'ব আৰু তাৰপিছত ওপৰত চামনি পৰিছে সেইটো এনেকৈ চিকুটি উৰাই দিলোঁ তাৰপাছত এতিয়া দেখিছোঁ এইটো পূৰা তেল নোলায় তেলটো এচিকুট ওলায় মানে একদম অকণমান ওলোৱা হৈছে আগতেও বাৰু সৰু কমকৈ ওলায় এইটো বস্তু কিন্তু মানে এতিয়া মানে এইটো নোলায় মানে এনেকৈ ঢালি থাকিব লাগিব কিন্তু নোলায় গতিকে এনেকুৱা আনিম বুলি যদি ভাবি আছে মোক দেখি বা মোক নেদেখাৰ বেলেগক দেখি হ'লেও এনেকুৱা ধৰণৰ বটল আপোনালোকে নানিব গাখীৰ খাবলৈ ব'লা ভাত নহয় আগে গাখীৰ খাই লোৱা তাৰপিছত ভাত খাবা আৰু এতিয়া ৰেডি আমাৰ ৰাতিপুৱাৰ চাহ আৰু গাখীৰ আৰু এতিয়া আহিছোঁ ব্লগটোৰ মানে থাম্বনেইলত থকা বিশেষ কথাটোলৈ আৰু মুখ্য আকৰ্ষণ বুলি ক'ব লাগিব আচলতে মানে কি জানেনে মানুহৰ টকা পইচা থকা মানুহ বহুত আছে ক'বলৈ গ'লে যে কিন্তু টকা পইচা থাকিলে বুলিয়ে যে চব মানুহকে হেল্প কৰিব পাৰিব সেনেকুৱা ধৰণৰ কোনো কথা নহয় একচুৱেলি হেল্প কৰিবৰ কাৰণে মানৱ সেৱা আগবঢ়াবৰ কাৰণে যে মানুহৰ অন্তৰখনো মানে মানৱতাৰে পৰিপূৰ্ণ হ'ব লাগিব আৰু তাৰ উদাহৰণ এটা দিম মানে আপোনালোকক এটা ষ্টৰী বুলি ক'ব লাগিব একদম আমাৰ খুৰা এজনৰ
কথা কৈ মই গৌৰৱ অনুভৱ কৰোঁ তেখেতৰ আচলতে কি হ'ল মানে অলপ দিনৰ আগতে আমাৰ ডিম্পুৱে নিজৰ চেনেলত দিছিলে দেখিছিলে নে আপোনালোকে চবেই হয়তো দেখিছে ডিম্পুক মানে এটা কাঠেৰে বনাইছিলে কিমান ধুনীয়াকৈ বনাইছিলে গোৱালপাৰাৰ এজন যুৱকে যি কথা ক'ব নোৱাৰে শুনিব নোৱাৰে এনেকুৱা মানে একদম স্পেচিয়েল ল'ৰা এজনে বনাইছিলে খুব ধুনীয়াকৈ বনাইছিলে আৰু সেই ভিডিঅ'টো মানে কি হ'ল আমি চবেই দেখিছিলোঁ কিন্তু আমাৰ এজন খুৰা ডুবাইত থাকে আগতো মই এটা ভিডিঅ'ত হয়তো আপোনালোকক মেনশ্যন কৰিছিলোঁ সেই খুৰাজনে মানে কি হ'ল ভিডিঅ'টো হেৰি কৰিলে চালে তেওঁ আৰু মোৰ ভিডিঅ' চব চাই ডিম্পুৰ ভিডিঅ' চব চাই আৰু চাই মানে ল'ৰাটোলৈ বেয়া লাগিলে আৰু তাৰপিছতে মোক কণ্টেক্ট কৰিলে বোলে ল'ৰাটোৰ ফোন লগা নাই বুলি কৈছে সেই ল'ৰাটো তাৰপাছতে ফোন কৰি মোক কৈছে ডিম্পুৰ লগত কণ্টেক্ট কৰাই দিব পাৰিবি নেকি ডিম্পুৰ লগত যদি কথা পাতোঁ তেতিয়া ভাল হ'ব মানে ল'ৰাটোৰ লগত কণ্টেক্ট কৰিবলৈ কিবা এটা মই সহায় কৰিম বুলি ভাবিছোঁ তাৰপিছতে আৰু মই ডিম্পুৰ লগত কথা পতাই দিলোঁ তাৰ পাছত খুৰাই মানে প্ৰথমতে হেৰি কৰিম বুলি কৈছিলে মোবাইল এটা ডুবাইৰ পৰা মোবাইল চবাইল কিবা কিবি মানে পঠাই দিম বা এনেকৈ কিবা এটা মুঠতে হেল্প কৰিম বুলি ভাবিছিলে তাৰপিছত মানে তেওঁ কণ্টেক্ট যেতিয়া কৰিলে তেতিয়া গম পালে যে তেওঁ মেচিন চেচিন অলপমান কমি আছে মানে ল'ৰাটো যিমানখিনি কাঠৰ বস্তুখিনি বনাবৰ কাৰণে মূৰ্তিবিলাক বনাবৰ কাৰণে এইটো নিজে বনাই লৈছিলে ন বস্তুবিলাক দেখিছে আপোনালোকে ডিম্পুৰ ভিডিঅ'ত কিন্তু মেচিন যদি হৈ যায় তেতিয়াহ'লে বেছি সোনকাল হ'ব আৰু বেছি মানে সহজ হ'ব আৰু পদ্ধতিটো গতিকে সেই মেচিনখিনি কিনিবৰ কাৰণে অকণমান সহায় কৰিলে এয়া কৰিলে চাব পাৰে আমাৰ অসমৰ বহুত মৰমীয়া দাদা এজনে ডুবাইত চাকৰি কৰে তেখেতৰ নাম গোবিন্দ শইকীয়া এইবিলাক মেচিন আপোনালোকে চাব পাৰে আৰু সেই মেচিনেৰে পোনপ্ৰথমে বিশ্বজিতে আমাৰ খুৰাৰ এখন ছবি আঁকিছে আপোনালোকে চাব পাৰে ধুনীয়াকৈ গোটেই ভিডিঅ'টো চাবৰ কাৰণে বিশ্বজিতৰ চেনেলটো আপোনালোকে চাব পাৰে ডেছক্ৰিপশ্যনত লিংক থাকিব এনেকৈ মই অলপমান কাটি দেখাই দিছোঁ ফাইনেল লুকটো দেখিলে আচৰিত খাই যাব মই নিজে আচৰিত খাই গৈছোঁ যেনেকৈ ডিম্পুক একদম সজীৱকৈ একদম অৰিজিনেল নিচিনাকৈ আঁকিছিলে নাই খুৰাকো আঁকিছে গোবিন্দ শইকীয়া মানে আমাৰ খুৰা চিনি নাই পোৱা বঞ্চৰ দেউতা আমাৰ যে ককা হয় যে দদৌ হয় যে তোমাৰ দদৌ হ'ব আকৌ গম পাইছা ডুবাইত যে থাকে মনত আছে নাই তোমাৰ আছে দেখিছা কি ধুনীয়াকৈ বনাই দিলে এই দাদাজনকো হেল্প কৰিলে গম পাইছা নাই তুমি পাৰিবানে ডাঙৰ হ'লে এনেকৈ হেল্প কৰিবলৈ মানুহক পাৰিবানে আৰু এনেকৈ বনাব পাৰিবানে মূৰ্তি বনাব পাৰিবানে পিছে পাৰিবা চব পাৰিবা ভেৰি গুড স্কুলৰ ইউনিফৰ্মটো বনাব পাৰিম হয় নেকি বেলেগ কথা দেখোন ইমান টেলেণ্টেড হৈ গৈছে বৈষ্ণৱ স্কুলত যাওঁ তেতিয়া স্কুলত যোৱাৰ কাৰণে টেলেণ্টেড হৈ গৈছে ন গতিকে সেয়ে কথা মানে মোৰ ভিডিঅ'টো সামৰি দিওঁ এতিয়া এইখিনি কথা ক'বলৈ মানে একদম মন গৈ আছিলে নাজানো মানে ক'বলগীয়া মই ভাবোঁ এইটো এটা ক'বলগীয়া কথা হয় মানুহৰ মানে এটা ক'বলৈ গ'লে ইনস্পিৰেশ্যন বুলি ক'ব লাগিব অকল পইচা থাকিলেই যে এনেকুৱা ভাল কামত খটাব এনেকুৱা নহয় মানে গতিকে কম পইচা থাকিলেও মানে কৰোঁ বুলি ক'লে বহুত মানৱীয়তাৰ ধৰ্মৰে বহুত কাম কৰিব পৰা যায় গতিকে আজি ভিডিঅ'টো ইমানেই কেনেকুৱা পালে নাজানো আচলতে এইখিনি কথা মই আপোনালোকক জনাবলৈ মানে বহুত উৎসাহী হৈ আছিলোঁ পৰহি মই ভিডিঅ'টো পালোঁ খুব ভাল লাগিলে আৰু সেই ল'ৰাটো মানে সঁচাকৈ টেলেণ্ট মানে মানিব লাগিব আপোনালোকে চাব কিছু তাৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাবগৈ আৰু তাকো বহুতে মানে মৰম দিছে খুব কম সময়তে নতুন ভিডিঅ' সৈতে আহি থাকিম আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু সকলো তেনেকুৱা হ'ব পাৰিব পাৰে নে নোৱাৰে মই নাজানো কিন্তু চেষ্টা কিন্তু কৰিব লাগে সকলোৱে আমিও একচুৱেলি গতিকে বাই বাই